নমস্কাৰ আজিৰ বিষয় হৈছে মাধৱদেৱৰ নামঘোষা এই ঘোষা পুথিখনৰ সম্পূৰ্ণ ঘোষাসমূহ মাধৱদেৱৰ নিজা মৌলিক ৰচনা হয় নে নহয় নে গুৰুজনাই অন্যান্য পুৰাণ উপপুৰাণ উপনিষদ আৰু আন শাস্ত্ৰসমূহৰ পৰা শ্লোকসমূহ সংগ্ৰহ কৰি ঘোষা লিখিছে আজি তাৰ বিষয়ে এটি সংক্ষিপ্ত ৰূপত আলোচনাৰ প্ৰয়াস কৰিম আমাৰ সৰ্বজ্ঞাত যে অসমীয়া বৈষ্ণৱ ধৰ্মৰ মূল চাৰি পুথি আৰু এই চাৰি পুথিকে আশ্ৰয় কৰি ভক্তিৰ স্তৰে গতি লাভ কৰে সেই চাৰি পুথি বুলি ক'লে আমি সাধাৰণতে সেই চাৰিখনকে বুজো কীৰ্তন দশম নামঘোষা আৰু ভক্তি ৰত্নাৱলী মাধৱদেৱৰ ৰচিত এই নামঘোষাখন মাধৱদেৱৰ সম্পূৰ্ণ মৌলিক ৰচনা নহয় নামঘোষাত আমি 1000 ঘোষা পাওঁ সেইবাবে নামঘোষাক আমি আন এটা নাম হাজাৰী ঘোষা বুলি অভিহিত কৰোঁ এই 1000 শ্লোকৰ 1000 বা 1000 ঘোষাৰ ভিতৰত 1000 শ্লোক নহয় 1000 ঘোষাৰ ভিতৰত 245টা ঘোষা মাধৱ পুৰুষে বিভিন্ন পুৰাণ আৰু ধৰ্মশাস্ত্ৰসমূহৰ পৰা অনুবাদ কৰি লৈছে কিন্তু অনুবাদ ইমান সুন্দৰ আৰু নিখুঁতভাৱে কৰিলে যে ঘোষাখিনি গাই যাওঁতে বা পৰিবেশন কৰোঁতে বা আধ্যাত্মিক স্তৰত আমি তাক প্ৰয়োগ কৰোঁতে অনুবাদ যেন অনুভৱেই নহয় এতিয়া চাওঁ মাধৱ পুৰুষে এই ঘোষা পুথিখন ৰচনা কৰোঁতে মূল উৎস গ্ৰন্থ কোন কোন ঠাইৰ পৰা সংগ্ৰহ কৰিছিলে মাধৱ পুৰুষে নামঘোষাৰ বেছিভাগ শ্ৰীমদ ভাগৱত পুৰাণ আৰু শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰখনৰ পৰা তাত থকা ভক্তিমূলক শ্লোকসমূহ সংগ্ৰহ কৰি সেই শ্লোকৰ অৰ্থ আৰু সেই শ্লোকৰ তাৎপৰ্য আৰু ভাৱাৰ্থখিনি বিভিন্ন ছন্দত অসমীয়া ভাষাত সাধাৰণ ক্ষুদ্ৰজনেও বুজিব পৰাকৈ অতি সহজ ৰূপত অনুবাদ কৰি দিলে তাৰ উপৰিও মাধৱদেৱে প্ৰায় 31খনতকৈ অধিক সংস্কৃত গ্ৰন্থৰ শ্লোক সংগ্ৰহ কৰিছে ইতিমধ্যে কৈছো ভাগৱত পুৰাণ আৰু গীতা শাস্ত্ৰখনটো আছেই তাৰ উপৰি গুৰুজনাই সংগ্ৰহ কৰা মূল শ্লোকৰ কাহিনীখিনি বা শ্লোকখিনি কোনখিনি পুৰাণত আছে তাৰ কেইখনমান পুৰাণ যদি ক'ব যাওঁ তাৰ ভিতৰতে পৰিব ব্ৰহ্মাণ্ড পুৰাণ বামন পুৰাণ স্কন্ধ পুৰাণ মৎস্য পুৰাণ গৰুড় পুৰাণ বৃহন্নাৰদীয় পুৰাণ নাৰদ পুৰাণ ভৱিষ্যত পুৰাণ এইসমূহ তাৰ উপৰিও যেতিয়া বিষ্ণুপুৰী সন্ন্যাসীৰ এখন ভক্তি ৰত্নাৱলী আছে আৰু শ্ৰীধৰ স্বামীৰ ভাগৱত ভাৱাৰ্থ দীপিকা আছে ইয়াৰ পৰাও কিছু শ্লোক লৈ অনুবাদ কৰি সুন্দৰ ওপৰত উপস্থাপন কৰিছে তাৰ উপৰিও আৰু কিছুমান শাস্ত্ৰ পাওঁ তাৰ ভিতৰত যদি চাবলৈ যাওঁ তাৰ ভিতৰত পৰে সিদ্ধান্ত প্ৰদীপ শান্তি শতক গীত গোবিন্দ কথোপনিষদ নাৰদ সংহিতা ভক্তি বিবেক এনে কিছুমান শাস্ত্ৰৰ পৰা মূল শ্লোকসমূহ লৈ অতি বিতোপন ৰূপত অনুবাদ কৰিলে আমি যদি উদাহৰণ হিচাপে ল'ব যাওঁ তেতিয়াহ'লে নামঘোষাত থকা শৰণৰ ঘোষাসমূহ আমিতো সকলোৱে পৰিবেশন কৰোঁ শৰণৰ ঘোষাসমূহ মাধৱ পুৰুষে গীতা শাস্ত্ৰৰ পৰা মূল শ্লোক লৈ শৰণৰ ঘোষাসমূহ লিখিছে আৰু যেহেতুকে এই কম সময়ৰ ভিতৰত এটা ভিডিঅ'ৰ মাধ্যমেৰে গোটেইখিনি তথ্য দিবলৈ অলপ অসুবিধা বা গোটেইখিনি উদাহৰণ দিবলৈ অসুবিধা সেইকাৰণে কেইটামান 2-3টা উদাহৰণ দিয়ে আজি বিষয়টো সামৰিম আৰু যদিহে আপোনাৰ খবৰ সহযোগিতা পাওঁ বা জিজ্ঞাসা মনোভাৱটো দেখা পাওঁ আমাৰ প্ৰতি তেতিয়াহ'লে পৰৱৰ্তী কালত বিশেষ ৰূপত আৰু বিস্তৃত ৰূপত ইয়াক প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম এতিয়া চাওঁ কেইটামান উদাহৰণ আমি নামঘোষাত যিটো প্ৰথম ঘোষা পাওঁ প্ৰথম যিটো নামঘোষাৰ আছে সেই ঘোষাটো বিষ্ণুপুৰী সন্ন্যাসীৰ ভক্তি ৰত্নাৱলীৰ পৰা ভাঙনি কৰিছে বিষ্ণুপুৰী সন্ন্যাসীৰ ভক্তি ৰত্নাৱলীৰ কান্তিমালা টিকাৰ শ্লোকৰ ভাঙনিয়ে হৈছে নামঘোষাত থকা প্ৰথমটো ঘোষা আমি সকলোৱে পৰিবেশন কৰিয়ে থাকোঁ পুৱা গধূলিতো গায়ে থকা হয় ভকতৰ সংগ পালে বা এনেও আৰাধনা কৰিলে কি আছিলে প্ৰথম ঘোষা মুক্তিতন স্পৃহজিতো সেহি ভকতক নমো ৰসময়ী মাগুহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজু হেন দেয় যদুপতি অৰ্থাৎ
যি ভকতে মুক্তিকো বাঞ্ছা নকৰে তেনে ভকতক মাধৱ পুৰুষে নমস্কাৰ কৰি ৰসময় ভকতিহে বাঞ্ছা কৰিছে। এইটোৱে হ'ল এই পদভাষী ঘোষাফাঁকিৰ অৰ্থ। তাৰ উপৰি যদি আমি বেলেগ উদাহৰণলৈ যাওঁ তেন্তে হ'লে আৰু উদাহৰণ দুই এটা কওঁ। আমি এখন কথোপনিষদ পাওঁ। সেই কথোপনিষদত এটা ব্ৰহ্মবাদী তত্ত্ব আছে। বেছি বৰ্ণনালৈ নাযাওঁ। সেই ব্ৰহ্মবাদী তত্ত্বটোৱে নামঘোষাত মাধৱ পুৰুষে এনেদৰে ব্যাখ্যা কৰিছে। ঘোষাটো মই মাতি দিছোঁ। যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত হিয়াত বা হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূতপান বুদ্ধিমান পৰ্বতে যতেক জৰ ৰাখি। কি কৈছে ঘোষাটোত? যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধিমন পৰ্বতে যতেক জৰ ৰাখি। ঘোষাটো মাতোতে চাগে আপোনালোকৰ নিশ্চয় মনত পৰিছে কোনটো ঘোষা। তাৰ পৰৱৰ্তীখিনি নাগাওঁ আৰু। ঠিক একেদৰেই আমি মায়া চক্ৰত আছোঁ। এই কথাখিনিও বেলেগ উপনিষদত আছে। মাধৱ পুৰুষে তাৰ পৰাই সংগ্ৰহ কৰিছে। উদাহৰণটো চাব। আমি এখন শ্বেতাচতৰ উপনিষদ পাওঁ। সেই উপনিষদৰ মূল সংস্কৃত শ্লোকক আনি মাধৱ পুৰুষৰ নামঘোষাখনত প্ৰকাশ কৰিছে। যিখন শ্বেতাচতৰ উপনিষদ আছে তাত ব্ৰহ্ম যে সত্য আৰু বাকী যে জীৱকুল অসত্য বা ক্ষয় সাধন হয় সেই কথাটো তাত সুন্দৰকৈ প্ৰকাশ কৰি থোৱা আছে। এই শ্বেতাচতৰ উপনিষদখনত জীৱ যে খন্তেকীয়া মায়াৰ বান্ধোনত সি আবদ্ধ সেই কথা প্ৰকাশ কৰিছে। কথাটো ওলাল যেতিয়া চমুকৈ কৈ দিওঁ সেই শ্লোককেইটাত কি আছে। সেই শ্লোককেইটাত আছে ব্ৰহ্ম প্ৰকৃতি বা মায়াৰ বহু ওপৰত বা ঊৰ্ধ্বত। মায়া ওপৰত হোৱাৰ কাৰণেই সি ব্ৰহ্ম হ'ল। আৰু ব্ৰহ্ম হৈছে অক্ষয়, অৰ্থাৎ কোনো কাৰণতে ক্ষয় ক্ষতি নহয়। আনহাতে এই ব্ৰহ্মজ্ঞান বা ব্ৰহ্মবিদ্যাই হৈছে মোক্ষ লাভৰ প্ৰথমটো স্তৰ বা প্ৰথমটো পৰ্যায়। আমি যিহেতুকে জীৱ বুলিলে 4 প্ৰকাৰ জীৱ পাওঁ: উৰণ, বুৰণ, ভ্ৰমণ, গজন। এই সকলো কথা জানিবৰ কাৰণে যিটো বিদ্যা লাগে সেই বিদ্যাই হৈছে জ্ঞান বা পৰম জ্ঞান বা ব্ৰহ্মজ্ঞান। এই বিদ্যা বা জ্ঞান বুলি কওঁতে আকৌ এই মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা লোৱা এই ডিগ্ৰীধাৰী বিদ্যাৰ কথা কোৱা নাই হ'লে দেই। সেই ব্ৰহ্মবিদ্যা বা পৰম জ্ঞান হৈছে যে মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই ক'লৈ যাম, এই দেহটো কি, মই দেহটোত কিয় আছোঁ সোমাই, ঈশ্বৰ কি, এই জীৱ জগত কি, বা জন্ম মৃত্যুৰ আগে পাছে আমি ক'ত আছিলোঁ, ক'লৈ যাম, জীৱৰ স্থান কি, এই ব্ৰহ্মাণ্ড কেনেকৈ চলিছে, বা এই ব্ৰহ্মাণ্ডৰ বাহিৰতো আৰু অজস্ৰ ব্ৰহ্মাণ্ড আছে নেকি, এই সমস্তখিনি যি বিদ্যাত অন্তৰ্ভুক্ত হৈ আছে সেইখিনিয়ে হৈছে ব্ৰহ্মজ্ঞান। আৰু এই ব্ৰহ্মজ্ঞানখিনি থাকিলেই আমি ঈশ্বৰক চিনাকি হোৱাৰ পথটো অলপমান সহজ হয়। এতিয়া আমি ইয়াৰ পৰাই কি পাওঁ? মোক্ষৰ পথটো মুকলি হয়। ব্ৰহ্মজ্ঞান লাভ কৰিলে মোক্ষৰ পথটো ভকতিৰ মাৰ্গেৰে যাবলৈ সুবিধা হয়। ঠিক সেইদৰে অবিদ্যা হৈছে বন্ধনৰ কাৰণ, অৰ্থাৎ এই ব্ৰহ্মজ্ঞানখিনি নথকাই অবিদ্যা। গতিকে অবিদ্যাৰ বাবে জীৱই পুনৰ জন্ম মৃত্যুৰ চক্ৰত সোমাই পৃথিৱীলৈ বাৰে বাৰে আহি কষ্ট ভোগ কৰি থাকিবলগীয়া হয়। আৰু দীঘলকৈ নকওঁ, এই কথাখিনিকেই শ্বেতাচতৰ উপনিষদত গভীৰ ভাৱত শ্লোক আকাৰে প্ৰকাশ কৰি থোৱা আছে। এতিয়া গম পালোঁ যে সেই উপনিষদখনত কিখিনি কথা আছে। মাধৱ পুৰুষে এই উপনিষদত থকা ব্ৰহ্ম আৰু মায়াবাদৰ শ্লোককে নামঘোষাত সবিস্তাৰে বৰ সুন্দৰকৈ বোধগম্য হোৱাকৈ অনুবাদ কৰিছে। ঘোষাটো মাতি দিলে আপোনালোকৰ মনত পৰিব এতিয়া। ঘোষাটোত আছে যে তোমাৰ মায়াৰে হৰি কপট গুণক ধৰি মোহি আছে আমাক সমূলি গুচায়ো মায়া স্বামী তোমাৰ চৰণে আমি ভজিলো জয় জয় বুলি। কি ক'লে? তোমাৰ মায়াৰে হৰি কপট গুণক ধৰি মোহি আছে আমাক সমূলি গুচায়ো ক মায়া স্বামী তোমাৰ চৰণে আমি ভজিলো জয় জয় বুলি। এই ঘোষাটোতে সেই কথাখিনি সন্নিৱিষ্ট হৈ আছে। গতিকে আমি যদি চাওঁ এতিয়া আৰু বেছি উদাহৰণলৈ নাযাওঁগৈ,
মাধৱ পুৰুষৰ এই হাজাৰী ঘোষা বা নামঘোষাখনত থকা মুঠ 1000টা ঘোষাৰ ভিতৰত 245টা 245 ঘোষা বিভিন্ন শ্লোকৰ পৰা অনুবাদ কৰি সহজ অৰ্থত ব্যাখ্যা কৰিছে। লগতে আৰু এটা কথা কৈ থওঁ যে নামঘোষাখন তেখেতে কোন বয়সত বা কেনেকৈ লিখিব লগা হ'ল আমাৰ সৰ্বজ্ঞাত হ'লে এইবোৰ কথা মই কেৱল মাত্ৰ মনতহে পলাই আওৰাবলৈহে চেষ্টা কৰিছোঁ। নামঘোষাখনক মাধৱদেৱৰ মহাপ্ৰস্থানিক গীত বুলি কোৱা হয় যিহেতুকে মাধৱদেৱে নামঘোষাখন তেখেতৰ জীৱনৰ শেষ বয়সত ৰচনা কৰিলে বা লিখিলে। এই কথাটো শংকৰদেৱৰ পৰামৰ্শ লৈ মাধৱদেৱে এই কামভাগ কৰিছিলে। আমি যি চৰিত পুথি পাওঁ গুৰু বৰ্ণনা থকা যিখিনি চৰিত পুথি আছে সেই চৰিত পুথিত শংকৰদেৱে মাধৱদেৱক পৰামৰ্শ এটা দিছিলে মই চমুকৈ কৈ দিছোঁ। সেই চৰিত পুথিৰ মতে শংকৰদেৱে কোচবিহাৰলৈ যোৱাৰ সময়ত মাধৱদেৱক উপদেশ দি এখন ঘোষা পুথি লিখিবলৈ কৈছিল। আৰু এটা সৰ্বজ্ঞাত যে শংকৰদেৱে মাধৱদেৱ প্ৰিয় হোৱাৰ কাৰণে মাধৱ পুৰুষক বৰাৰ পু বুলি মাতিছিল। আৰু এই চৰিত পুথিতেই শংকৰদেৱে সেই কথাটো প্ৰকাশ কৰি গৈছে। চৰিত পুথিত কেনেকৈ কৈছে মই বেছি দীঘলাই নকওঁ চমুকৈ কৈ দিছোঁ। চৰিত পুথিত প্ৰকাশ এনেদৰে আছে শংকৰদেৱে মাধৱদেৱক কৈছে এনেদৰে বৰাৰ পু সৰ্বস্ব পালন কৰিবা নাহু মানে ঘোষা নামে এখনি প্ৰেম ভক্তি গ্ৰন্থ কৰিবা আমাৰ পাছত যেন ৰৌ বৰালিৰ পৰা দৰিকণালৈকে ৰয় যেনেকৈ 10,000 বৈকুণ্ঠৰ নাম দিবা। এনেদৰে গুৰুৰ উপদেশ পালন কৰিয়েই মাধৱ পুৰুষে তেখেতৰ শেষ বয়সত গুৰুৰ বাক্য স্মৰণ কৰি এই মহান কাৰ্যভাগ সম্পাদন কৰিলে। এয়াই হৈছে নামঘোষাখনৰ ভিতৰত থকা 245টা ঘোষাৰ মূল বস্তুৰ ক'ৰ পৰা ল'লে তাৰ এটা চমু আভাস দিবলৈ প্ৰয়াস কৰিলোঁ। ইয়াত বহু কথা থাকি গৈছেগৈ যিটো কোৱা হৈছে মানে যদি আমি কওঁ যে এপাচি শাকত মাত্ৰ এটাহে জালুক ঠিক তেনেদৰে হৈছে। গতিকে ইয়াৰ পৰিসৰ বৃহৎ কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইমানতে আজি সামৰিলোঁ। যদি আগ্ৰহ পাওঁ আপোনালোকৰ পৰা আগ্ৰহী নিজেও হ'ব পাৰোঁ এই ক্ষেত্ৰত তেন্তে হ'লে সহযোগিতা পালে নিশ্চয় পৰৱৰ্তী কালত ইয়াৰ বিষয়ে আৰু বেছি বিস্তৃত ৰূপত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম। আজিলৈ এৰিছোঁ। নমস্কাৰ।